মোৰ ভাতৃপতি মুখলেছ ওচৰত মোৰ সন্মানিত চিৰাজকাৰ ককাইদেউ তাৰে ওচৰতে মোৰ মৰমৰ নানা তাৰে কিছু ওচৰতে আমাৰ ইমৰান বাবুৰ ডাঙৰ আব্বা ৰঙিয়াৰ চৰ্দাৰ মোৰ ছাৰ কাকা ধুবুৰীৰ শামছুল ককাইটি কিছু ওচৰতে আমাৰ মুছলিম বাবাৰ আলিফ আলি এয়া আনজন মোহাম্মদ ওসমান গনি আচ্ছা আপোনালোকৰ কেনেকুৱা লাগিছে আহি পেলাই ইয়াতে অনুভৱটো কেনেকুৱা প্ৰথমতে মই ভাতৃপতি মুখলেছ ৰহমান ডাঙৰীয়াক সুধিছোঁ নিশ্চয় মইতো গোটেইকেইজনক খেদমত কৰিব পাৰি নিশ্চয় সুখী আলহামদুলিল্লাহ শুক্ৰিয়া আপোনাৰ অনুভৱটো অকণমান জনাই দিবচোন ছুটিকৈ হয় আসসালামু আলাইকুম ৱালাইকুম আসসালাম আমাৰতো খুব ভাল লাগিছে ভাতৃপতি মুখলেছুৰ ৰহমানে যিখিনি আচ্ছা মই এইখিনিত এটা কথা সুধোঁ থকাত কেনেকুৱা পাইছে আপোনালোকে ইয়াৰ এইখন হোটেলত ভাল লাগিছেনে আপোনাৰ অনুভৱটো শুক্ৰিয়া বাবা কিয় আমি যিখিনি পাবলগীয়া আছে পাইছোঁ আমি সম্পূৰ্ণ পাইছোঁ আল্লাহৰ কামখিনি কৰিব পাৰিলে আমি আল্লাহৰ ওচৰত শুক্ৰিয়া তাৰপিছত মুখলেছ ডাঙৰীয়াৰ ওপৰত 100 বাৰ বাবা আপোনাৰ অনুভৱটো ছুটিকৈ ক'ব মোৰ নাম মহম্মদ মহিবুৰ ৰহমান হয় মই মুখলেছুৰ ৰহমানক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অতি সুন্দৰ ইয়াতে থকা লোৱা খোৱা আমাৰ কোনো অসুবিধা নাই খুবেই সুন্দৰ আমাৰ ইয়াত আপোনালোকৰ ঘৰ ক'ত কোন জেগাত মোৰ পাথৰিঘাট নিয়ঞ্চোৱা গোটেইকেইজনৰ দৰঙত নে আচ্ছা মুখলেছৰ লগত মুকুট দেৱানো আছে এইটো মোৰ নামটো সৈয়দ মুকুট দেৱান ধন্যবাদ জনাইছোঁ তেখেতে মোক দুটাকৈ আগবঢ়াইছে আলহামদুলিল্লাহ দোৱা কৰিব আৰু মোৰ ছোৱালীজনীৰ মেট্ৰিক পৰীক্ষা কালিৰ পৰা আপোনালোকে দোৱা কৰিব ইনশাআল্লাহ এইখন হোটেলতে আমি আছোঁ আলহামদুলিল্লাহ খুদা হাফিজ